সো হেল্ল' গাইজ, তো এতিয়া বৰ্তমান নিশা 7:55 হৈছে। তো বৰ্তমান কামৰ পৰা ঘৰলৈ আহি পালোঁ 6:30 মানে 6:30 আহি পালোঁ। তো বৰ্তমান এতিয়া গা পা ধুই মেলি অকণমান আগত লাইভলৈ আহি আপোনালোকক জনালোঁ কামৰ ভিডিঅ'। বৰ্তমান মৰ্ণিং ভিউহে দেখুৱাব পাৰিলোঁ। ইভিনিঙত কিমান কি কাম হ'ল আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তো বৰ্তমান এতিয়া ঘৰতে আছোঁ। তো ভাবিছিলোঁ মাছলৈ যাম, তো মাছলৈ যোৱা নহ'বই। মোৰ যিটো ল'ৰাটো আছে, ল'ৰাটোৰ ভাগৰ অকণমান বসন্ত দেখা দিছে আৰু ছোৱালীজনীৰ ভাগৰ অকণমান জ্বৰ, মূৰ বিষ তেনেকুৱা হৈ আছে। তো এয়া গোটেইকেইটা আমি ওচৰতে বহি আছোঁ। তো ইয়াত দেখিছে ল'ৰাটো, গোটেইখিনি আমি ল'ৰাটোলৈ মানে টোপোলা এটা আগবঢ়াই থৈছোঁ। তো সেয়ে তাৰ লৈয়ে বৰ্তমান এতিয়া দেখিছে বুটমাহ লগত ভাত খাই আছে, বুটমাহ দালি। আৰু সেইজনী ছোৱালীজনী দেখিছে চৌকাৰ ওচৰতে বহি আছে। বৰ্তমান তাইক অকণমান জ্বৰ উঠি আছে, নাইতো ঠাণ্ডা লাগিছে বুলি কৈছে সেয়ে। আৰু এইফালে আছে ৱাইফ, বইল ভাত খাই আছে। তো মোলৈ বাঢ়ি থৈছে, বৰ্তমান এতিয়া খাব লাগে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। তো ফিৰ কালি মৰ্ণিং আপোনালোকক মই ভিডিঅ' আপলোড দি আছোঁ। বৰ্তমান এতিয়াও দিম 2-এটা কমেডি আৰু ৰিলছ। তো আপোনালোকে দেখিব। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।